আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ ডিমাকুছিত অনুষ্ঠিত হোৱা বড়ো সাহিত্য সভাৰ পৰা। তাত শেষৰটি দিনৰ মুকলি সভাৰ কাৰ্যসূচীত আমাক উদ্যম নৃত্যৰ বাবে আমন্ত্ৰণ জনাইছিলে। আমাৰ লগতে বহুতো ভিন্ন সাংস্কৃতিক গোষ্ঠীক তেওঁলোকে আমন্ত্ৰণ জনাইছিলে। তাৰে কিছুসংখ্যক ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বড়ো সাহিত্য সভাত আমাক হুদুম নৃত্য পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনোৱাৰ বাবে তেওঁলোক উদযাপন সমিতিলৈ আমাৰ অশেষ ধন্যবাদ থাকিল। সঁচাকৈ তেওঁলোকৰ পৰিচালনা আৰু শৃংখলাবদ্ধ কিন্তু মানিবলগীয়া। আমাৰো গৈ খুব বেছিয়ে ভাল লাগিল। নতুন এটা মিনি ভ্লগত লগ পোৱাৰ আশাৰে আজিলৈ বাই।